মায়ঙৰ গাগলমাৰী আশীগড় অঘটন পানীত পৰি হলিল সমাধি এগৰাকী 7 বছৰীয়া শিশুৰ। মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত গাগলমাৰী আশীগড় গাঁৱৰ চাইকুল ইছলামৰ 7 বছৰীয়া পুত্ৰ জাকাৰুল ইছলামে সমনীয়াসকলৰ লগত ঘৰৰ ওচৰতে থকা বানপানীত গা ধুই থাকোঁতেই হঠাৎ পানীত তল যায়। এই খবৰ বিয়পি পৰাৰ লগে লগে ওচৰৰ চুবুৰীয়াই ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলায়। যদিও ইতিমধ্যে ল'ৰাজনৰ মৃত্যু হোৱা বুলি জানিব দিয়ে উদ্ধাৰকাৰী স্থানীয় ব্যক্তিসকলে। ইতিমধ্যে মায়ং থানাৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰিবলৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে এক চৰ্চা। মায়ঙৰ পৰা আলিমুদ্দিনৰ ৰিপৰ্ট, ইণ্ডিপেণ্ডেণ্ট অসম 24। হয় বাইদেউ, আজি আপোনালোকৰ ঘৰৰ ল'ৰাটা মৰিলে, কেনেকৈ মৰিলে? গোসল করবার গেছেন 3টা পোলা গেলে পরে শিকার শুনতেছি, শিকার শুনে আমি ঘরতে দৌড় করে আসি, ভূগোলের বাড়ি আছি, দৌড় করে আসি, হেরা দিয়ে যে পানি করে মরে গেছে। তিনিটাৰ ভিতৰত এটা মৰিল। হ্যাঁ, আর 2টা আছে। ল'ৰাটোৰ নাম কি আছিলে? জাকারুল ইসলাম। আপোনাৰ কি হ'ল ল'ৰাটো? বাতিজা। কেইটা বজাত মৰিছে ল'ৰাটো? 12টা বাজাত। দিনৰ 12টা বজাত। হ্যাঁ, পিছে থানাৰ পৰা পুলিচ আহিছিলে? পুলিশ আছে, হেরা লৈ গেছে। পোষ্টমৰ্টম কৰিব লৈ গৈছিল। হ্যাঁ। হয় দাদা, আপোনালোকৰ যে বাচ্চাটো মৰিল, পানীত পৰি মৰিছে। কেনেকৈ মৰিল? এই লগত ল'ৰা দুটা গৈছিলে আৰু লগত মানে গাঁও যাবৰ কাৰণে মানে তাতে পৰি মৰিছে। সেই দুটা মানে ল'ৰা চিঞৰি পাৰি কৰিছে, পিছত আমি গৈছোঁ মৰা উঠাইছোঁ, মৰি গ'ল। বাচ্চাটো কেইবছৰ বয়স কিমান হৈছে? বয়সটো 7 বছৰ হ'ল। বাচ্চাটোৰ নাম কি আছিলে? জাকাৰুল ইছলাম। আপোনাৰ গাঁৱৰ নামটো কি আছিলে? গাগলমাৰী আশীগড়। থানাৰ পৰা পুলিচ আহিছিল নেকি? পুলিচ আহিছিল। পুলিচ আহি পেলাই মৰিগাঁৱত লৈ গৈছে পোষ্টমৰ্টম কৰিবৰ কাৰণে। আপোনাৰ গাঁৱৰ গাঁওবুঢ়া গম পালেনে? না, গাঁওবুঢ়া গম পোৱা নাই, গাঁওবুঢ়া খবৰ দিয়া নাই। ঠিক আছে, বাছ।